2020 হব 2020 হব 2020 হব মাথাটো বেয়া কৰি নলবি নমস্কাৰ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ মোৰ আচলতে হাঁহি উঠিছে আজি তাৰ কাৰণে আপোনালোকে চাইছে নিউজত আসাম টকছৰ এজন গৈছিলে সাংবাদিক ছোৱালী এজনী সুধিছে অসমীয়া নৱবৰ্ষ মানে অসমীয়া এতিয়া কি চন চলি আছে 2020 ইংলিছ চলি আছে অসমীয়া কি চলি আছে আমি সকলোৱে জানো 1941 বুলি তাই মানে কি ক'ম ভিডিঅ'টো দিছোঁ চাই লওক 2020 হব 2020 হব 2020 হব 2020 হ'ব নেকি অসমীয়া obviously কথা শুনা তই একচুৱেলি নজনাটো কোনো লাজৰ কথা নহয় তাই নাজানে নাই নালাগে কথা জানিব কিন্তু ল'ৰাটোৱে ক'লে উত্তৰটো এজন ল'ৰা কিনাৰত ৰখি আছিলে সি ক'লে উত্তৰটো শুনি লওঁ তাৰ মুখেৰে 1941 চন 1941 হয় সেইটো শুদ্ধ উত্তৰ 1941 লগালগ ছোৱালীজনীয়ে হাঁহিছে ভিডিঅ'টো ভালকৈ মন কৰক যদি মন কৰা নাই মই পুনৰ লগাই দিছোঁ ভিডিঅ'টো 1941 ফূৰ্তি কৰিছ এক ছেকেণ্ড সাজু হগে যা ফুটা কৰি মাৰি তই হাঁহিছ ঠিক আছে তই হাঁহ বা একো নাই কিন্তু তোক যে সুধোঁ তই যে একো ক'ব নোৱাৰিলি হয়নে নহয় তই সেইটো ক'ব নোৱাৰিলি 2020 তই সেইটো লাগি থাকিলে হয় কিন্তু হাঁহি দিলি আৰু তাৰপৰা কৈছ অসমীয়া কেলেণ্ডাৰ মই নাজানো কি মানে এইবোৰতো তই হ'বনে তুমি কি কোৱা এইটো তুমি কি ভাবিছা এইটো শুদ্ধ হ'ব বুলি ভাবিছানে নহয় নেকি actually মই নাজানো এইটো নাজানা ন এজন মানুহক মানে কোনো মানে ঠিকানা যদি তই উত্তৰটো জান চব ক'ব লাগে আৰু মানে লোক হাঁহিব নালাগে আচলতে মানে নিজে মানে হাঁহি উঠিছে মানে ক'বলগীয়া আৰু বেলেগ নাই বাৰু এনেই আনিলোঁ আৰু সেইটো কাৰণে সুধিছিলোঁ আপোনালোকৰ লগত হাঁহিটো শ্বেয়াৰ কৰিলোঁ হ'ব দিয়ক বাই মই ভাত খাব মাৰি থাকা আৰু ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব প্ৰেংকো আহি আছে প্ৰেংকো আনি আছোঁ চ' ভাত খাওঁগৈ ভোক লাগিছে